স্বাগতম জনাইছোঁ মই ধীৰাজ কলিতা আপোনালোকে চাইছে তাৰিখ টক্স আজি মোৰ লগত আছে তাৰিকুল দাদা তেওঁক স্কুল দিয়া দিনৰ পৰাই জানো যদিও ফেচবুকৰ দ্বাৰা চিনাকি হ'লোঁ তেওঁ ভালকৈ গান গায় আজি গান শুনিম এইটো খাটাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ মই তাৰিকুল ইছলাম আৰু আপোনালোকে চাই আছে তাৰিক টক আজিৰ অতিথি বহুত ডাঙৰ অতিথি মোৰ ক'ব গ'লে বহু বছৰ আগৰ চিনাকি যদি মই আজিলৈকে তেওঁক লগ পোৱা নাই প্ৰথমবাৰ আহিছোঁ তেওঁৰ ঘৰলৈ ধীৰাজ কলিতা ধীৰাজৰ চিনাকি মই দিম বাৰু ধীৰাজৰ চিনাকি আপোনালোকে জানে ধীৰাজক ইতিমধ্যে আপোনালোকে যদি ধীৰাজৰ লিখনি পঢ়িছে তেতিয়াহ'লে নিশ্চয় গমেই পাইছে ধীৰাজ কোন ফেচবুকৰ প্ৰতিটো পোষ্টত উজলি উঠে তেওঁৰ প্ৰতিটো পোষ্টৰ বিপৰীতে তেওঁ একোটা খুব সুন্দৰ কমেণ্ট দিয়ে আৰু সেই কমেণ্টত গম পায় ল'ৰাজনৰ প্ৰতিভা কিমান আজি সেই প্ৰতিভাক আমি মই মোৰ এই সৰু চেনেল তাৰিক টকত প্ৰকাশ কৰিবৰ কাৰণে এটি সুন্দৰ প্ৰয়াস কৰিম আৰু এই প্ৰয়াসত ধীৰাজে আজি তেওঁৰ প্ৰতিভাৰ কিছু আপোনালোকক দেখুৱাব নহয়নে অনুষ্ঠানৰ আৰম্ভণিতে ধীৰাজৰ এটি খুব সুন্দৰ কবিতা আমি শুনিম নহয় জানো ধীৰাজ তুমি কি কবিতা লিখিছা আৰু কবিতাটিৰ শিৰোনামা কৈ দিয়া অকণমান শিৰোনামা মোৰ সপোন এদিন নিৰিবিলি ঠাইত ৰঙা বেলিটো মাৰি যোৱা এসময়ত ইফালে আপোনবোৰে চকুলো টুকিব আনফালে সুদূৰ দূৰত্বত অৱস্থিত জোনবাই চোৱাৰ হাবিয়াস ময়ো দুয়োফালে জোলনা জুলিম আৰু বেলিটো ডুবি যোৱাৰ লগে লগে গুচি যাম হাঁহিৰ আচলত মোৰ দুৱাই এই সময়ত মোৰ প্ৰিয় গীতটো অন্তিমবাৰলৈ বাজি উঠিব তুমি লিখিছা তুমি টাইপ হাতেদি কৰা ন হয় মই দৰ্শকসকলক এবাৰ দেখুৱাই দিম দেই সি লিখিছে আৰু লিখাৰ লগে লগে কিছুমান ইম'জি দিছে মই দেখিলোঁ গোটেইখিনি প্ৰকাশ কৰিছে দেখিছে আপোনালোকে খুব সুন্দৰভাৱে লিখিছে লগতে লিখা ভাৱখিনি লিখা কথাখিনি ইম'জিৰে সি সুন্দৰকৈ প্ৰকাশ কৰি দিছে নহয় জানো খুবেই সুন্দৰ তুমি কবিতাটো বহুত লিখিছা আজিৰ তাৰিখত মই জানো তোমাৰ কবিতা পঢ়িছোঁ তুমি আৰু কি লিখিছা তেনেকুৱা গল্প লিখিছোঁ চাৰিটা লিখিছে এতিয়ালৈ 4টামান গল্প লিখিছা লিখিছোঁ এয়াই ল'ৰাজন বিচনাত থাকে কিন্তু লিখা মিলা আপোনাৰ বা মোৰ হয়তো তেনেকুৱা লিখনি নোলাব হাতৰ পৰা কিন্তু সি খুব সুন্দৰ লিখে আপোনালোকে গৈ ফেচবুকত চাব পাৰে ধীৰাজ কলিতা বুলি ৰঙিয়াৰ খুব সুন্দৰ লিখে আৰু সঁচাকৈ প্ৰতিভা বহুতখিনি আছে মই কথা পাতি যাম ধীৰাজৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে তোমাৰ মোৰ ঘৰ ৰঙিয়াৰ মুৰাৰাত মোৰ ঘৰত দেউতা মা দাদা আৰু মই অকল তুমি অকলে দাদা আৰু মই অকল কেনেকৈ অকলে হ'লা তুমি দাদা আৰু ময়ে ই কিন্তু বহুত ধেমালি কৰে আৰু তাৰ লগত মই আজি ধেমালিয়ে কৰিম সি মোক ফোন কৰিছিল কালি কৈছে যে তাৰিক দা তুমি আহিবা তোমাৰ কিন্তু গান শুনিব লাগিব এনেকৈ কৈছে প্ৰথমেদি মই ঠিক আছে মই গান শুনাম তোমাক আৰু সি কৈছে যে মই ইমান এক্সাইটেড প্ৰকাশ কৰিবৰ কাৰণে তোমাৰে ইণ্টাৰভিউ লৈ পেলাও নেকি এনেকৈ কৈছে সি তুমি আজি মোৰ ইণ্টাৰভিউ ল'ব লাগিব কিন্তু কালি কৈছিলা নহয় গান শুনাব লাগিব ন এতিয়া গানটো শুনাম বাৰু তোমাৰো গান শুনিম নাই তুমি গান গোৱা মই জানো তুমিও গান গাব লাগিব আজি ইয়াত এইটো অনুষ্ঠানতে তোমাৰো গান শুনিম মোৰ গান শুনিবা নেকি ঠিক আছে বাৰু মই তোমাৰ কাৰণে এটি গীত গাম কিন্তু গীতত তুমি মোক অলপমান সহায় কৰিব লাগিব বুজি পালে নাই একেলগে দিওঁ ঠিক আছে বাৰু গীত গাম তুমি কি গীত শুনিবা কোৱা জুবিন গাৰ্গৰ তুমি জুবিন দাকতো বহুত ভাল পোৱা মই জানো তুমি জুবিন দাক কিমান ভাল পোৱা জুবিন দাকতো লগ পোৱা নাই তুমি ন নাই এতিয়ালৈ পোৱা নাই কেতিয়াবা জুবিন দা কিন্তু আহিব দেই তোমাক কিন্তু চাইছে জুবিন দাই মই জানো ভালকৈ তোমাক চাইছে ময়ো এই মঞ্চৰ পৰা কৈছোঁ দাদা ব্যস্ত মানুহ তাৰ মাজতে যদি কেতিয়াবা ৰঙিয়াত আহে আপুনি এপাক মোৰ ভাইটি ধীৰাজ কলিতাক যদি লগ কৰে খুব ভাল পাব সি বহুত ভাল পায় আপোনাক কালিতো বাৰ্থডে গ'ল ন চিলা গান শুনিছানে নাই শুনিছোঁ গাব পাৰিবানে নাই অলপ
তেনেকৈ মনত নাই মনত নাই এনে জুবিন দাৰ কি গান ভাল পোৱা তুমি কোনটো ভাল পোৱা মই এতিয়ালৈ ভবাই নাছিলোঁ গানটো বাপৰে ভবাই নাছিলোঁ দিয়া গাও দিয়া সেইটো তুমি ভবাই নাছিলোঁ মোৰ দৰে তোমাৰ হিয়াত সপোনবোৰো যেন সাৰে থাকে জনাই নাছিলোঁ মোৰ বাবে তোমাৰ হিয়াৰ সপোনবোৰো যেন সাৰে থাকে লিৰিক্সটো নাজানো ভালদৰে কিন্তু ই মোতকৈ বেছি ভালকৈ জানে জানক তোমাৰ গীত শুনিলোঁ আজি মানে এটা নতুন টেলেণ্ট তুমি লিখা মেলা কৰা আমি জানো তাৰোপৰি তুমি গীততো কিন্তু তোমাৰ মন আছে নহয় জানো ধীৰাজে কেতিয়া কিমানলৈ পঢ়িছিলা বা এতিয়াও তুমি শিক্ষাৰ লগত জড়িত আছানে নাই মই বৰ্তমান শিক্ষাৰ লগত জড়িত নাই ক্লাছ 8লৈ পঢ়িছিলোঁ তেতিয়া সৰু দুৰ্ঘটনা এটাত মোৰ ৰাজহাড়ৰ দাঁত অলপ অসুখ হ'ল তাৰ কাৰণে অলপ বেকা হ'ল আৰু এনেকৈ আৰু একো নাই তুমি যদিও আনুষ্ঠানিকতা লোৱা নাই শিক্ষা কিন্তু তোমাৰ শেষ হোৱা নাই মই সেইটো নকওঁ যে তুমি যে ক'লা মোৰ বৰ্তমান শিক্ষাৰ লগত জড়িত নহয় এইটোত মই তোমাৰ লগত একমত নহয় কাৰণ শিক্ষা দুটা থাকে এটা আনুষ্ঠানিক আৰু এটা ঘৰুৱা শিক্ষা তুমি কিন্তু ঘৰত থাকি তোমাৰ এই বিচনাখনক সংগী কৰি আজিৰ তাৰিখত কিন্তু তুমি বহুখিনি শিক্ষিত হৈছা এইটো মানিব লাগিব তুমি এই ক্ষেত্ৰত কাৰোবাৰ নাম ল'বা নেকি তোমাৰ বন্ধু বান্ধৱী তোমাৰ বান্ধৱী এগৰাকী আছে নহয় আজি আমাৰ ওচৰতে আছে আমাৰ নাজমিন আখতাৰ আছে ওচৰতে কেনেকুৱা বান্ধৱী তোমাৰ কোৱা অলপ একদম বেষ্ট ফ্ৰেণ্ড একদম যেতিয়াই বিচাৰো তেতিয়াই হাজিৰ হ'ব আচ্ছা ঠিক আছে মই তাইকো এবাৰ আপোনালোকক চিনাকি কৰাই দিম আমাৰ মাজত ধীৰাজৰ বান্ধৱী লগতে মোৰ ভণ্টি নাজমিন আহিছে নাজমিনক স্বাগতম জনাইছোঁ মই প্ৰথমে কৈ থওঁ নাজমিন তাইৰো প্ৰতিভা কিন্তু কম নাই তাই খুব সুন্দৰ ছবি আঁকে মই তোমাক সুধিছোঁ ধীৰাজক তুমি কেতিয়াৰ পৰা পাইছা ধীৰাজক সৰুৰ পৰা মানে একেলগে পঢ়া আমি ল'ৰাজন কেনেকুৱা ল'ৰাজন তোমাৰ তাৰ খং দেখিছে কি খং তাৰ এইটোৱে বন্ধুত্ব আৰু বন্ধুক কেতিয়াও ভাল বুলি ক'ব নোৱাৰি ন সন্মুখত পিছত ক'লেও এতিয়া তাই কেনেকুৱা তাইও একে ন বদমাছ একে যিহেতু তাৰিক ভাইজানে মানে ক'লে যে মানে কি মই অকণমান ছবি আঁকো বা কিবা সেনেকুৱা কৰি গতিকে সিহঁতৰ কাৰণে মানে মই দুখন পৰ্ট্ৰেইট কৰি আনিছোঁ তো দিওঁ নিশ্চয় এইখন ধীৰাজৰ বাপৰে চোৱা এইখন ধীৰাজ দেখিছে কি সুন্দৰ আঁকিছে তাই মানে এইটো ল'ৰা এইটো চাওক দেখিছে ন খুব সুন্দৰ হৈছে দেই ধন্যবাদ আৰু মোলৈ আঁকিছে এইটো মই হয়নে চাওক কেনেকুৱা প্ৰতিভা ইনষ্টাৰ পৰা মোৰ ফটো লৈছে লৈ মোক আঁকিছে একেবাৰে মানে হুবহু তাৰিখ যেনে পায় ন ধন্যবাদ থাকিল তোমালৈ তুমি আগুৱাই যোৱা দেখিলেই আপোনালোকে ভাল মানুহৰ ভাল সংগী আৰু ধীৰাজৰ যিগৰাকী বান্ধৱী তাইও খুব সুন্দৰ ছবি আঁকে গমে পালে আপোনালোকে মানে মিলি গৈছে ন দুয়োটা এনে ঘৰৰ মানুহৰ লগত কেতিয়াবা ক'ৰবাত তেনেকৈ যাবৰ নাই ন আচলতে সি থাকে ইয়াতে থাকে ঘৰত থাকে তাৰ গোটেইখিনি ঘৰত সুবিধা দি দিছে এই ক্ষেত্ৰত তোমাৰ মা দেউতাকো ধন্যবাদ দিব লাগিব কাৰণ যিজন ল'ৰা বিচনাখনত থাকে বিচনাই তাৰ সংগী তাৰ উপৰি তাৰ ইয়াত ডাঙৰ টিভি এটা আছে তাৰ মোবাইল এণ্ড্ৰইড মোবাইল আছে আৰু কি লাগে তোমাক কোৱা আৰু কিবা প্ৰয়োজন আছে নেকি আছে প্ৰয়োজন বহুত থাকে কিন্তু যিখিনি তোমাক দিছে এতিয়ালৈকে শলাগিব লাগিব তুমি কবিতাবোৰ বিশেষকৈ প্ৰেমমূলক কবিতা লিখা ইনস্পিৰেশ্যন ভাল পাওঁ নহয় সি তাৰ কবিতাবিলাক কিন্তু খুব সুন্দৰ সি ৰোমান্টিক কবিতা লিখে নহয় জানো আৰু সপোন বহুত ল'ৰাজনৰ সপোন সকলোৰে থাকে আমাৰো আছে তাৰো সপোন আছে আৰু আশা কৰোঁ সি এই লিখনিৰে তাৰ সপোন জয় কৰিবৰ কাৰণে সক্ষম হ'ব নহয় জানো তুমি লিখি যোৱা তোমাক কিবা অসুবিধা হ'লে আমি আছোঁ মই বাৰু লিখা মেলা নকৰোঁ বিশেষভাৱে তথাপি তোমাক যদি কেতিয়াবা কিবা প্ৰয়োজন হয় তুমি জনাব পাৰিবা
কথা ক'লে কথা ওলাই থাকিব বহুখিনি সময় আমি কটালোঁ ধীৰাজৰ লগত ধীৰাজ শেষত কি ক'বা তুমি আপুনি অহাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ শেষত মোৰ জন্মদিন আহি আছে কেতিয়া তোমাৰ সেইদিনা এটা ব্লগ কৰিম হয় নেকি আচ্ছা কেতিয়া জন্মদিন তোমাৰ 17 মাৰ্চ 17 মাৰ্চ মোৰ বাপৰে আহিছে দেখোন তাৰ জন্মদিন ঠিক আছে দিয়া তোমাৰ জন্মদিনত আহিম মই আহিম গতিকে দৰ্শকসকল তাৰ প্ৰতিভা বহুখিনি আছে বিশেষকৈ সি সুন্দৰ লিখা মেলা কৰে আৰু তাতকৈ ডাঙৰ কথা সি সুন্দৰ কথা কয় কথা কোৱাৰো মানুহৰ টেলেণ্ট লাগিব সি যেতিয়া মোৰ লগত কথা পাতে কথাবোৰ যেনিবা কোনোবা ডাঙৰ মানুহে কৈ আছে তেনেকুৱা অনুভৱ হয় খুব সুন্দৰভাৱে মাৰ্জিতভাৱে কথাবিলাক কয় তাৰ কাৰণে মই ভাল লাগে ল'ৰাজনক গতিকে মই আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ অনুষ্ঠানটি পুনৰ লগ পাম নতুন অতিথিৰে ধন্যবাদ